কমন মেন, কবি বিৰাজ ডেকা। দেশৰ কুঁৱলীবোৰ আঁতৰাবলৈ এজন মানুহ লাগে। তেওঁ মেণ্ডেলা হ'ব নালাগে। ২৭ বছৰ জেলত কটোৱাৰ সাহসটো আৰু আমাৰ নাই। আমাক এজন সাধাৰণ মানুহ লাগে দেশৰ কুঁৱলীবোৰ আঁতৰাবলৈ। তেওঁ নুশুনিলেও চলিব ফিডেল অথবা চেৰ নাম। বন্দুকৰ নলীৰ আগত সদায় ভয়াতুৰ আমি। প্ৰয়োজন নাই তেওঁৰ কণ্ঠই ভগৎ সিঙৰ সৈতে তাল মিলোৱাৰ। বৃহৎ শব্দ শুনিব পৰাকৈ কলা কুঁৱলীৰ জাকবোৰ। আমাক এজন মানুহ লাগে, সাধাৰণ মানুহ। আঁতৰাবলৈ স্বেচ্ছাচাৰী শাসনৰ আচ্ছাদন, প্ৰসৱ আৰু পুষ্টিহীনতাৰ যন্ত্ৰণাত ককবকাই থকা শিশুবোৰ লেখি লেখি থবলৈকো এজন মানুহ লাগে। আমাক মানুহ লাগে, অসংখ্য মানুহ, সাধাৰণ মানুহ, যিয়ে উফৰাই দিব পাৰে ভণ্ড শাসকৰ নষ্ট চৰিত্ৰ। দুৰ্নীতিৰ বোকাত লেটি পেটি হোৱা শাসনযন্ত্ৰক নিকা কৰিবলৈ এজন ধোবা লাগে। আমাক নেতা নালাগে। গাখীৰ বৰণীয়া খদ্দৰৰ চুৰিয়াযোৰ অস্পৃশ্য আমাৰ বাবে। হত্যাকাৰীৰ তেজৰ দাগ তাত বেয়াকৈ লাগে। আমাক মানুহ লাগে, সাধাৰণ মানুহ। সভ্যতাৰ জখলাত নীতি পৰিৱৰ্তনৰ আখৰা কৰা অসংখ্য মানুহ। কাৰণ দেশৰ কুঁৱলীবোৰ আঁতৰাবলৈ আমাক মানুহ লাগে।